দেউতা খিৰিকীখনেৰে কি চাই আছে? চাওঁ আহক, এই দৰৱটো খাই লওক। কিমাননো আৰু এই অপা খাবি? জীয়াই থাকিবলৈ কিবা মনেই নোযোৱা হৈছে। দে তেনেকৈনো কিয় কয় দেউতা? লওক, এই দৰৱটো খাই লওক। দেউতা, এতিয়া আপুনি অলপ জিৰণি লওক। জিৰণি বৰ কষ্টকৰ হ'ব পাৰে, বৰ কষ্টকৰ। এই পকী দেৱালবোৰৰ মাজত সেই শুকান কাঠচটাত পৰি পৰি আৰু কিমান জিৰণি ল'ম? কিমান জিৰণি ল'ম? হে ৰামতা, তুমি অবিহনে বৰ কষ্ট কৰোঁ, বৰ কষ্টকৰ। আৰু বেছিদিন নাই থিয়া বুইছা। মই তোমাৰ ওচৰলৈ গৈয়ে আছো। তেতিয়া তুমি মোক হেঁপাহ পলুৱাই গালি পাৰিবা, আৰু মই তোমাৰ কোচত মোৰ খুচি খুচি হেঁপাহ পলুৱাই কান্দিব মমতা, হেঁপাহ পলুৱাই কান্দি। মমতা, সেই দেখিছানে আজি মই কি বৰ কথা উলিয়াইছো? তোমাৰ মনত আছেনে আজি আমাৰ বিবাহ বাৰ্ষিকীৰ দিন? তুমি এই মমতা, তুমি কুশলে আছা নহয়? আজি আমাৰ বাবাটোৰো জন্মদিন জানা? তোমাৰনো কিয় মনত নাথাকিব? তুমি তাৰ মাক নহয় জানো? তোমাৰ নিশ্চয় মনত থাকিব। এটা কাম কৰিবা দেই, তাক তুমি দূৰৈৰ পৰা হ'লেও আশীৰ্বাদ এটা দিবা। সুখী হওক দিয়াই, তাৰ মনৰ জোখেৰে সুখী হওক। মমতাও, তুমি আমাৰ বাবাটোক বেয়া পাই নাথাকিবা দেই। আচলতে কি জানা, তাৰ সেই বিলাসী ঘৰটোত মোৰ উশাহ ল'বলৈ বৰ কষ্ট হয়, বৰ কষ্ট পাওঁ মই তাত। সেইকাৰণে মই ইয়াতে আছোঁ দিয়া। মই ঠিকে আছোঁ, তুমি চিন্তা নকৰিবা। আৰু মই ইয়াত থকা কাৰণে তাৰ কোনো দোষ নাই। মই নিজৰ ইচ্ছামতেই ইয়াত আছোঁ। তাত আমাৰ বাবাটোৰ একো দোষ নাই বুজিছা। কিন্তু কি জানা মমতা, মাজে মাজে আমাৰ সেই নাতি ল'ৰাটোলৈহে মনত পৰে। তাক নেদেখাৰ আজি বহু দিনেই হ'ল নহয়।
দেউতা চাওকচোন কোন আহিছে আহক তই বহ তই হ'বলা পইচাকেইটা দিবলৈ আহিলি নহয় হওক দে এনেকৈ হ'লেও যে তোক মই বহু দিনৰ মূৰত এবাৰ হ'লেও দেখা পাওঁ সেয়াই বহু তোৰ গাটো ভালে আছে নহয় আছে ভালে আছে এই ঔষধবোৰ যে দেখিছ এই ঔষধবোৰে মোৰ আয়ুসৰ ৰেখাডাল টানি টানি দীঘল কৰি লৈ গৈ আছে মহিলা খোৱা বোৱাবোৰ ভালদৰে কৰিব পাৰিছ নহয় পাৰিছোঁ ভালদৰে পাৰিছোঁ সেইকেইটা ল তোৰ প্ৰেছাৰৰ টেবলেট তোৰ গাটো ভালে আছে নহয় বোৱাৰীজনী আৰু ই চাগে এতিয়া বৰ ডাঙৰ হ'ল নহয় বহুদিন হ'ল যে তাক দেখাই নাই নহয় আজি তহঁতৰ বিবাহ বাৰ্ষিকী দেউতা আজি তোৰ জন্মদিনো মইনা মায়ে থকা হ'লে আজি যে কত কি কৰিলেহেঁতেন তোৰ আঁঠুৰ বিষটো অলপ ভাল পাইছ নহয় তই তোৰ কাম কাজবোৰ ঠিকে চলি আছে নহয় মইনা তোৰতো ইয়াত একো অসুবিধা হোৱা নাই দেউতা মোৰ নাতিটোৱে কেতিয়াবা মোৰ কথা সোধেনে কি হ'ল মইনা তই একো উত্তৰ নিদিলি যে মনে মনে থাকিলি তোৰ গা বেয়া নেকি অ মইনা আহিছ যেতিয়া মাৰক এবাৰ চাই যা হেৰা মমতা কোন আহিছে চোৱাচোন সেয়া চোৱা আমাৰ বাবাটো আহিছে তাৰ মনত আছে বুজিছা আজি যে আমাৰ বিবাহ বাৰ্ষিকী সেই কথাটো তাৰ মনত আছে মইনা হেৰা হ'লনে তোমাৰ কিমাননো আৰু বুঢ়াটোৰ লগত লাগি থাকা ইফালে চিনেমাৰ টিকট শেষ হ'বই এতিয়া অহা মাহত আহিলে যেন বুঢ়াক লগ নাপাবহে